हेलो गाइस কি খবৰ আজি আকৌ এটা ভিডিও বনাইছো আপোনালোকে মাছ পুহিব বিচাৰে নেকি যদি মাছ পুহিব বিচাৰে আপোনালোকৰ ওচৰত যদি বহুত ডাঙৰ ঠাই নাই পুখুৰী নাই তেনেহলে আপোনালোকে একঠা ঠাই বা একঠা সৰু মাটি থাকিলে আপোনালোকে মাছ পুহিব পাৰে কেনেকৈ আজি মই দেখাই আছো আজি মই হেনকা এটা জেগাতে আছো যত মানে কম ঠাইত ঘৰ এটা বনাই পিনি ভিতৰত মাছ পোহা হৈছে আৰু তাত কেনেধৰণে পোহে আজি মই আপোনালোকক দেখাই আছো চাওক এইকিটা হৈছে ডাঙৰ ড্ৰাম আকাৰত বনাই লোৱা হৈছে মাছ পুহিবৰ কাৰণে মাটিৰ ওপৰত আমি এটা খোজ কাঢ়ি আছো ইয়া কুকুৰা আছে ইয়াত মাটিৰ ওপৰত এনেকৈ ড্ৰাম আকাৰত বনাই লোৱা হৈছে আৰু তাৰ ভিতৰত পানী ভৰাই দিয়া হৈছে চাওক এনেকৈ পানীখিনি ভৰাই দিয়া হৈছে আৰু ইয়াত মাছ মেলি থৈ দিয়া হৈছে ইয়াত মাছ আছে এতিয়া ভিতৰত আৰু এইবিলাক পাইপৰ সৈতে ইয়াত তলত অক্সিজেন দিয়া হৈছে এয়াৰ মাছ জপিয়াই আছে ইয়াত আৰু পানীবোৰ যেতিয়া লেতেৰা হয় লেতেৰা হলে পানীবোৰ উলিয়াই পঠাবলৈ ইয়াত পাইপো ব্যৱস্থা কৰা হৈছে পাইপো লগাই দিয়া হৈছে চাই লওক এইডাল পাইপ ইয়াত তিনটা ডাঙৰ বাকেটৰ আকাৰত তিনটা ড্ৰাম বনোৱা হৈছে আৰু ইয়াত পাইপৰ দ্বাৰা পানী উলিয়াই দিয়া ব্যৱস্থাও আছে চাই লওক এডাল পাইপ আৰু পাইপডালৰ এইটো ওখকৈ এইকাৰণে বনোৱা হৈছে এই মাজৰ ড্ৰেইনটোৱেদি এই পাইপডাল যদি উলিয়াই দিয়ে ইয়াৰেদি পানী ওলাই আহিব আৰু এই ড্ৰামত থকা পানীখিনি ওলাই গুচি আহিব আৰু ইয়াত আকৌ নতুন পানী ভৰাই দিয়া হ'ব এই পাইপডালেদি ইয়াৰে আকৌ ইয়াত নতুন পানী ভৰাই দিয়া হ'ব আৰু এনেকৈ আপোনালোকে মাছ পুহিব পাৰে ইয়াৰ ওপৰত এনেদৰে ত্ৰিপাল টাইপৰ কাপোৰ তৰি দিয়া হৈছে আৰু এনেকৈ যদি আপোনালোকে পুহিব বিচাৰে তেনেহলে ঘৰতে এনেকুৱা এটা তৈয়াৰ কৰি লৈ আপোনালোকে মাছ পুহিব পাৰে এনেকৈও আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব যদি এইবিলাক মীন পালন কৃষি ক্ষেত্ৰত বিভিন্ন আইডিয়াসমূহ আপোনালোকে যদি জানে তেনেহলে এইবিলাকৰ পৰাও আপোনালোকে উপকৃত হ'ব পাৰিব ইয়াত মাছ আছে চাওক দানা দি দিয়া হৈছে আৰু বেলেগত আছে নাই এইকেইটা ড্ৰামত আছে নাই মাছবোৰ ডাঙৰ হৈছে চাওক এনেকৈ তিনটা ড্ৰাম বনোৱা হৈছে আৰু ড্ৰামত পানী চাওক কিমান পৰিমাণৰ পানী দিয়া আছে আৰু প্ৰতিটো ড্ৰামতে ইয়াত অক্সিজেন দিয়া হৈছে এডাল পাইপৰ আকাৰে ইয়াত অক্সিজেন দিয়া মেইন পাইপডাল এইটো চাওক এইডালৰ পৰা এই পাইপডালেদি ইয়াৰ ওপৰত এটা মেচিন আছে আৰু মেচিনটোৰ পৰা এই পাইপডালেৰে গোটেইকেইটা ড্ৰামলৈ বায়ু ছাপ্লাই কৰা হৈছে এয়াৰ ছাপ্লাই কৰিছে প্ৰতিটো জেগালৈ আৰু এনেদৰে মাছ পোহা হয় ইয়াত আজি ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ
ভাল ভাল ভিডিঅ' মোৰ চাই যাবলৈ মই বনাই থাকিম ভিডিঅ' আৰু আপোনালোকে চাই থাকিব। থেংক ইউ আৰু আজিলৈ বাই বাই।